সো গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু আপোনালোকৰ ওচৰত এটা ধামাকাদাৰ ভিডিঅ' লৈ উপস্থিত হৈছোঁ মই উদিত আৰু আপোনালোকে চাই আছে উদিত আছাম। গাইজ আঙুলি মূৰৰ হিচাপ কৰি থাকোঁতে আজিৰ দিনটো আহি গ'ল গাইজ। আজি হ'ল মানে মাঘৰ বিহু উৰুকা, সেইকাৰণে আপোনালোকৰ পুৰা ধামাকাদাৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ মই উদিত গাইজ। পুৰা একদম দেখিছেনে কি ধুনীয়া সৰিয়হৰ মাজত আছোঁ ধুনীয়াকৈ। ৰাজদীপ ভাই আৰু মই ধুনীয়াকৈ আহিছোঁ। সি মানে বেলেগ হ'ব কিন্তু আমাৰ মানে বেলেগ এটা দিছে আপোনালোকক দুখাম মানে সি আমাৰ লগত প্ৰতিভা হয় কিন্তু এবাৰ মানে কিবা কিবি হোৱাৰ কাৰণে সি নহ'ল আৰু গাইজ দেখিছেনে। আৰু ৰ'দটো ধুনীয়াকৈ ওলাইছে তো আমি মানে পথাৰ আহি গ'লোঁ। পথাৰ আৰু আপোনালোকৰ পৰা ভেলাঘৰটো দুখাম ৰ'ব, সেইখিনিতে আছে ভেলাঘৰটো দেখিছে নেকি আপোনালোকে, এইখিনিতে আছে ভেলাঘৰটো। আৰু এই ৰাইজৰ ভেলাঘৰ মানে আমাৰ ভেলাঘৰ এটা ঘৰত আছে আৰু এটা জালিকাটতনো কিমানবিলাক মানুহ থাকিব ন গাইজ, মানে কিমান জুই পাব ঠাণ্ডাত যিহেতু বহুত মানুহে জুই পাব লাগিব, সেইবাবে কৈছোঁ। একদম পূৰা ঠাণ্ডাও লাগি আছে আজি, পূৰা চুৱেটাৰ পূৰা পিন্ধি লৈছোঁ গাইজ। তাক চাওক না কি একদম পূৰা দেখিছে না কি ধুনীয়াকৈ পূৰা টুপি চুপি পূৰা পিন্ধি আছে। মই টুপি চুপি পিন্ধা নাই, একদম শুই উঠি আহিছোঁ একদম ভিডিঅ' বনাবলৈ। মানে শুই উঠি পূৰা গা পা ধুই লৈছোঁ। আজি বিহু দিন না, এনে ঠাণ্ডাত গায়ে ধুব মন নাযায়, আজিতো ধুইছোঁ আৰু গম পাইছেনে। আৰু এতিয়া চাই লওক পূৰা আমি এনেকৈ কথা কৈ আহিছোঁ এয়া জংঘলে পামহি এতিয়া। সেইফালে নাযাওঁ, এইফালে পূৰা মানে শ্মশান আছে, সেইফালে নাযাওঁ। আৰু একদম ব'লক আপোনালোকক ৰাইজৰ ভেলাঘৰটো দেখুৱাই দিওঁ ব'লক। এইটোৱে হ'ল ৰাইজৰ ভেলাঘৰ। অলপ পিছত পূৰা ডেক চেক পূৰা আনিব, দেখিছেনে কি ধুনীয়াকৈ নাঙৰখিনি পূৰা দিছে। এইটো ষ্টাইল মানে এনেই কৰি দিছে আৰু ইয়াত জালিকাটটো খানা নাই, অলপ পিছত ধুনীয়াকৈ খানিব। পাতলা হোৱা নাই বাৰু, মানে বাহিৰৰ পৰা একদম পাতলা নালাগে, ভিতৰৰ পৰা লাগিবই। ৰাতি একদম পূৰা মিলি যাব গাইছ গম পাইছেনে। আৰু ইয়াত তামোল পাণ চান থ'ব আৰু ইয়াতে মানে ডাঙৰ ল'ৰাখিনিয়ে বনাইছে ইয়াত পূৰা ৰাইজৰ। অলপ পিছত পূৰা ডেক চেক আনিব, সকলো বহুত বস্তু মানে আনিব, কিবা আনিব আৰু চানচেট কিবা কিবি আনিব একদম। মানে আপোনালোকক দুখম দেৰিকৈ এতিয়া আমাৰ মানে আকৌ ভেলাঘৰ বনাইছে। এই জালিকাটতনো কিমানখিনি মানুহেনো জুই পাব পাৰিব আৰু সকলোৱে মানে গাঁৱত মানে 3টা 4টা 5টা এনেকৈ 3টামান বনাইছে ভেলাঘৰ। ইহঁতৰ এটা বনাইছে ভেলাঘৰ আৰু আমাৰো এটা বনাইছোঁ, সেনেকৈ বহুতকেইটা হৈছে 3-4টামান আছে আমাৰ গাঁওখনতে ভেলাঘৰ। মানে এটা ভেলাঘৰতনো কিমান থাকিব ন গাইছ, এই ইমানটো সৰু জালিকাটতনো কিমান মানুহ থাকিব, সেইবাবে মানে ঘৰতে বনাইছোঁ। সেইটো ভেলাঘৰ দুখমকৈ এইটো থাকিব নালাগে, সেইটোতে আমি থাকিম মানে পূৰা চাই থাকিব ভিডিঅ'টো। ডেগ আনা সলনি মানে ডেগো আনিব আৰু মানে ইয়াত পাত চলিব, এইখিনি ক'ৰবাতে পঢ়াব মানুহে মানে ভকতক, মানে ভকত বৈষ্ণৱ পূৰা একদম ইয়াতে পাত চাত পঢ়াব। এইখিনিতে পাত চাত হ'ব চাগে, এইখিনিতে হ'ব নেকি, এইখিনি পূৰা চাচি দিছে নহয় গাইছ, এইখিনিতে হ'ব চাগে। মানে হ'ব এইখিনিতে আপোনালোকক একদম ৰাতিয়ে হ'ব, মানে এতিয়া নহয়। এতিয়া মানে বিহুটোনো কি, এতিয়া মানে ঘৰতে এনেকৈ থাকা আৰু এইটো বিহু একদম ৰাতিহে আনন্দ ন গাইছ, একদম পূৰা ৰাতিহে একদম পূৰা মজা লাগিব। ব'লক এতিয়া আমাৰ ভেলাঘৰটো দেখুৱাব লাগিব নহয়, ব'লক আমাৰ পূৰা ভেলাঘৰটো কেনেকৈ বনাইছোঁ আৰু কেনেকৈ ব'লক। এইটো হৈ গ'ল আমাৰ ভেলাঘৰটো, পূৰা ধুনীয়াকৈ বনাইছোঁ। এইটো দেখিছে না উদিত আছাম, মানে আৰু এটা হ'ল উদিত আছাম আৰু শংকুচ ব্লগ 802, এই দুটাই মিলি পেলাই মানে মানে বনাইছোঁ আৰু এইটো হ'ল আমাৰ ভেলাঘৰটো। আৰু অলপ পিছত ইয়াত মানে কি আছিল, মানে নাৱবিলাক ধুনীয়াকৈ পাই কৰি দিম। মানে এতিয়া পৰা নাই, সৰু কুকুৰ পোৱালি কেইটামান আছে মানে তাত থাকিব। আৰু বহুত মানে পোষ্টাৰ মাৰিছোঁ, চাই লওক এবাৰ। এটা মানুহৰ 30 টকা, এইটো এনেই দিছোঁ আৰু সেইটো চোৱা। ইয়াত চলিব কণী আৰু ঘুগুনি, এনেকৈ বহুত কিবা কিবি চলিব, মানে কিবা কিবি চলিব আৰু পঠা চঠা চলিব পাৰে নচলিব পাৰে, কণী চণী এইখিনি মানে পূৰা চলিব। ঘুগুনিটো চলিবই দেই, ঘুগুনিটো একদম পূৰা চলিবই আৰু মানে পূৰা একদম সেনেকৈ চলিব। আৰু লাইট চাইট অলপ পিছত ফিটিং কৰিম, সেনেকৈ ইয়াত বহুত লাইট চাইট দিব লাগিব। লাইট নিদিলে আন্ধাৰ ক'ত থাকিব ন গাইছ, আৰু এনেকৈ থাকিব লাগিব। আৰু বহুত কিবা কিবি আছে। অ' গাইছ এইটোতো শুব লাগিব পূৰা, একদম ইয়াত শুই থাকিম ধুনীয়াকৈ। শুই থাকিলে পূৰা মজা লাগিব, একদম মজাকৈ বনাইছোঁ দেই ভেলাঘৰটো। মানে এতিয়া একদম পূৰা পূৰা মানে পূৰা পোহৰ হৈ আছে, ৰাতি একদম আন্ধাৰ হৈ যাব। তাই পূৰা লাইট চাইট লগাই দিব লাগিব, পূৰা লাইট চাইট পূৰা ফিটিং কৰিম। সেইটো দেখিছে নহয় কি ধুনীয়াকৈ ভিতৰৰ পৰা এনেকৈ দেখা পায়। আমাৰ ঘৰতে বনাইছোঁ, একদম আমাৰ ঘৰটো নতুনকৈ বনাইছিল যে এইখিনি মই কৈছিলোঁ, এইখিনি নতুনকৈ বনাইছোঁ, সেইখিনি বনাইছোঁ আগৰখিনিতে একদম পূৰা ধুনীয়াকৈ বনাইছোঁ। একদম মানে ইমান ডাঠকৈ দিয়া নাই, কিয় চাইডে মানে হেৰি আছে কি কয়, চাইডে টিংপাত আছে, টিংপাতৰ পৰা এইফালে ঘৰ আছে, এইফালে টিংপাত আছে। টিংপাত থাকিলেতো হেৰি নহ'ব ন, একদম পূৰা মানে বতাহ থাকিলে ঢেঁকীশাল আছে, পূৰা বতাহটো আহিব নোৱাৰে। সেইকাৰণে ইমান ডাঠকৈ দিয়া নাই, পূৰা পাতলা পাতলাকৈ দিছোঁ। মানে ভেলাঘৰ বুলি ক'লে হ'ল আৰু মানে ধুনীয়াকৈ ভেলাঘৰটো বনাইছোঁ আৰু পূৰা এটা মানে ভেলাঘৰ সেনেকুৱা এটা মানে স্বীকৃতি দিছোঁ আৰু পূৰা ভেলাঘৰটো। আৰু এতিয়া ইমান ভুকি নাথাকোঁ, মানে এইটো বিহুত এইখিনি সময়ত ইমান ফূৰ্তি নহয়, একদম ৰাতিহে পূৰা ৰাতিহে মজা লাগে একদম। আপোনালোকক এতিয়ানো কেইটা বাজিছে, 9টামান বাজিছে একদম। আপোনালোকক 3টামান বাজি লগ পাই আছোঁ, 8, 9, 10, 11 আৰু 4 ঘণ্টামান পিছত ধুনীয়াকৈ আপোনালোকক লগ পাইছোঁ মই 3টামান বাজিত। জালিকাট খান্দিব লাগিব ন গাইছ, পূৰা জালিকাট পূৰা খান্দিম কৰিম
আৰু এইটোতে থাকিব লাগিব হেড মানে ডেকা ল'ৰাবিলাক আছে আৰু ডাঙৰ ডাঙৰ ল'ৰাবিলাক আছে আমি ইয়াতে থাকিম পূৰা একদম লগত 3টা বাজিতে লগ পাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আছে যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পূৰা 3টা বাজিত লগ পাইছোঁ শংকু কিন্তু বুদ্ধি দেই বহুত বুদ্ধি আছে চাই লওক বে কেনেকুৱা বনাইছে এইটো চা 2টা চাৰি হ'লেইচোন আজি 2টা চাৰি হৈ গ'ল পূৰা একদম পূৰা জালিকাত খানাত শংকু ব্যস্ত বে হেল্ল' হাই 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 পূৰা একদম জালিকাত খানি আছে এইটো চাই লওক পূৰা নাগাবিলাক পাই গ'ল একদম পূৰা নাগাবিলাক বাজিব বুলি কওঁতে পূৰা 4টা বাজি গ'ল পূৰা একদম জালিকা চালিকা পূৰা দি দিলে আৰু এইটো হ'ল লাইট পূৰা লাইট চাইট পূৰা ফিটিং চিটিং কৰি দিলে আৰু এই থাকিব খালি এই চিক্ৰেট জেগা এইটোত মই থাকিম এইখিনি জেগাতে মই পূৰা থাকিম টিকু ভাই কিবা এটা কৈ দিয়া বিহু বুলি ভাল লাগে মনটো হাই হাফ কি ছাবস্ক্ৰাইব সিও জানে ছাবস্ক্ৰাইব কৰি দিব লাগে বোলে গাইছ ছাবস্ক্ৰাইবটো কৰি ল'ব আপোনালোকে সি কৈছে যিহেতু আৰু দেখিছেনে এইটো জালিকা ধুনীয়াকৈ পূৰা খান্দিছোঁ এই জুই পাব লাগিব আৰু মোৰ জেগাখিনি হ'ল এইখিনি পূৰা মাছ চাছ আনি গ'ল চাই লওক আপোনালোকে পূৰা ডাঙৰ মাছ পূৰা শ'ল মাছ আনিছে কিবা কিবি এইটো চাই লওক আপোনালোকে পূৰা শ'ল মাছ মোবাইলত সৰু লাগে ইয়াত সৰু লাগে আপোনালোকে দেখিছে বহুত সৰু লাগে টিকু এবাৰ লাইট দেখুৱাই দিয়া লাইট দেখুৱাই দিয়া লাইট দিয়া দেখোন থাকিলে থাকক লাইট দিয়া টিকু এবাৰ দাঙি দেখুৱাই দিয়া সেইটো দেখিছেনে পূৰা একদম পূৰা মাছটো পূৰা একদম আকৌ এইফালে এয়া চুকা টেঙা পূৰা হেৰি কৰিবলৈ হ'লে ধুনীয়া চুনীয়া আৰু বায়ু আছে পূৰা মোবাইল চোবাইল চাই কৰি আছে আৰু এইটো হ'ল আমাৰ ভেলাঘৰটো এইটোতে গোটেই ৰাতিটো পূৰা থাকিব লাগিব আৰু চাওক সি পূৰা শুলেই ভাই क्या हो रहा है यहाँ पर लाइट फिटिंग करना पड़ेगा একদম গাইছ পূৰা লাইটটো পূৰা ফিটিং কৰি দিলোঁ ৰ'ব চ' গাইছ পূৰা লাইট চাইটো দি দিলোঁ মানে আন্ধাৰ হৈ আহিছে নহয় লাহে লাহে ন গাইছ পূৰা লাইটটো ধুনীয়াকৈ লগাই দিলোঁ আৰু এতিয়া কেইটা বাজিল ন 4টা 14 হ'ল গাইছ এতিয়া কলপাত কাটিব যাম পূৰা একদম সৰু কথা ইমান সৰুখন কি হ'ব বে ভাল নহয় ডাঙৰখন লাগিছিলে সৰুখন ডাঙৰখন থৈ দিয়া ক'ত কলপাত আছে এয়া কলগছ দেখিছে এইবোৰ এডাল কাটিলোঁ ৰ'ব গাইছ পূৰা পাত চাত পূৰা লৈ ল'লোঁ আৰু পাতটো দিলোঁ মানে মাছ চাছ বাচিব লাগিব ন গাইছ পূৰা গধূলা হৈ আহিছে আৰু পূৰা পাতটো দি দিলোঁ পূৰা মাছ চাছ বাচিব লাগিব আৰু একদম পূৰা এইটোৱে হ'ল আমাৰ ভেলাঘৰটো এইটো হ'ল আমাৰ ভেলাঘৰটো এইটো থাকিব লাগিব পূৰা নামবিলাক আপোনাৰ ছাইডটো চাই লওক গাইছ এইটো ছাইডটো এইটো পূৰা ছাইডটো এইটো ভেলাঘৰটো ধুনীয়াকৈ এইখিনিতে থাকিব লাগিব এইখিনি পূৰা সোম কৰিম পূৰা থাকিব কৰিব লাগিব আৰু ব'লক আমাৰ গাঁৱৰ ভেলাঘৰ আপোনালোক ওচৰলৈ লৈ যাওঁ ব'লক কি হ'ল ব'লক গাঁৱৰ ভেলাঘৰ এটা বনাইছে মানে পূৰা ধামাকাটাৰ ভেলাঘৰ ব'লক তাকো ওচৰলৈ মজা হৈ গ'ল ৰাইজৰ ভেলাঘৰ দেখিছেনে অৱশেষত কি ধুনীয়াকৈ বনাইছে আৰু ওচৰৰ পৰা দেখুৱাওক আপোনালোকক ছাৰ খবৰ কেনে আহিছোঁ ৰ'ব ক'ব নেকি গাঁত খান্দি আছে নেকি মজা লাগিছে এতিয়া কিন্তু জালিঘাট তোমাক ছাবস্ক্ৰাইব লাগে নেকি শংকৰ চাওক এয়া শংকৰে পূৰা ছাবস্ক্ৰাইব লাগে পূৰা মানে চেলেঞ্জটো উলিয়াই আছে ছাবস্ক্ৰাইব লাগে তাত ছাবস্ক্ৰাইব খুজি লৈ বে কি খবৰ কেঁচা হাই কিবা এটা কৈ দিয়া বিহু বুলি কিবা এটা কৈ দিয়া বিহু বুলি কিবা এটা কৈ দিয়া জালিঘাট আহি আছে পূৰা একদম পূৰা ৰাইজৰ ভেলাঘৰ পূৰা একদম বনাই আছে এইবিলাক কলপুতি এইখিনিতে পাত পঢ়িব নেকি ন এইখিনি পাত চাত পঢ়া হ'ব এইখিনি পূৰা পাত চাত এইখিনি গছকিব নালাগে পূৰা ধুনীয়াকৈ এয়া কলপুলি লৈছে ইয়াত তামোল পাণ কিবা কিবি ৰাখিব কৰিব একদম আৰু পূৰা একদম ধামাকা হ'ব ভিডিঅ'টো একদম গাইছ ভাল লাগিছে দেই এই ভেলাঘৰটো কওঁতে গাইছ পূৰা ৰাতিও হৈ গ'ল এতিয়া একদম পূৰা ঠাণ্ডা দিছে একদম পূৰা জুই চুই লগাম ঘৰত গৈ পূৰা জুই চুই লগাম না পূৰা ধোঁৱা ওলালে পূৰা ঘৰত গৈ পূৰা ধোঁৱা চোৱা লগাম ব'লক গাইছ ঘৰলৈ গৈ থাকোঁ পূৰা একদম একদম আন্ধাৰ আছে অলপ পিছত জোনাক পৰিব ব'লক কৃষ্ণ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ সকলো যাতে নাশ হওক
খেলা কৰি যাতে সকলো বিপদ বিঘিনি নাশ কৰক কৃষ্ণ একদম মজা বে একদম মজা ৰিচি লাগি গ'ল একদম গাইছ পুৰা পইচা চইচা লৈ এতিয়া যাম মানে পুৰা দোকানত এই দোকানত মোবাইল চোবাইল নিনো গাইছ পুৰা চাওক ইয়াৰ পৰা জুই চুই পুৰা লাগি গ'ল ইয়াৰ পৰা জুই লাগি গ'ল আৰু ইয়াত পুৰা জুই কৰি পুৰা থাকিব লাগিব আৰু মোৰ চিকেন জেগা দিব লাগিব আৰু এইখিনি মোৰ পুৰা চিকেন জেগা আৰু ইয়াত চাই লওক পুৰা তামোল পাণটো ধুনীয়াকৈ দি দিলোঁ একদম পুৰা তাপ হৈছে পুৰা ঠাণ্ডা একদম পুৰা এতিয়াৰ পৰা এতিয়া কেইটা বাজিছেনো এতিয়া 6টামান বাজিছে একদম ৰাতিপুৱা কালি 6টালৈ একদম 12 ঘণ্টা বলক গাইছ 12 ঘণ্টা চাই থাকক ভিডিঅ'টো স্কিপ নকৰক বাই বাই চ' গাইছ মই দোকানৰ পৰা আহি গ'লোঁ আৰু ধুনীয়াকৈ দেখিছেনে এইটো পূৰা কণীখিনি লৈ আহিলোঁ মানে এয়া কণী আছে অলপমান মানে ইয়াত 3 হালিমান আছে কণী আৰু কণীখিনি লৈ যা পূৰা কণীটোত পূৰা দি দিলোঁ শংকু ভাইক একদম সি কণীটো লৈ যাব আৰু ইয়াত পূৰা জিচু পৈ আছোঁ বায়ু আছে আৰু টিকু কেনেকুৱা আজি যেতিয়া দেখোঁ তেতিয়া কয় ছাবস্ক্ৰাইব কৰনা পাৰেগা এইবাৰ ডেক ইমান ডাঙৰ ডেক বজোৱা নাই সেয়াত ডেক বজাইছোঁ কিন্তু এইটো ঘৰতেহে বনাইছোঁ মানে আমি তাতে হৈছোঁ মানে তাতে হ'ব মানে ডেকালখিনি বনাইছোঁ যেতিয়া আৰু তাতে বনাইছোঁ এইটোৱে হ'ল আমাৰ মানে ভেলাঘৰত ৰাতি দেখিছেনে কি ধুনীয়াকৈ আছে এই চাওক আমাৰ বাই হাই 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 কৰি মৰি থাকিব অ' কি হ'ল আৰু ইয়াত টৰ্চ কিনিছোঁ গাইছ গম পাইছে নাই এইটো টৰ্চ মানে ইয়াত চুৰটো আহিব পাৰে না একদম মানে খৰি চৰি চুৰ কৰিব পাৰে ইয়াত মানে পূৰা টৰ্চ এটাও লৈ লৈছোঁ পূৰা দেখিছেনে ইয়াত পোহৰটো কম একদম ওপৰত ইয়াত মাৰি দিছোঁ পূৰা টৰ্চ পূৰা ধুনীয়াকৈ আনি লৈছোঁ পূৰা জুই চুই পুৱাই অকণমান থাকোঁ আৰু গাইছ চ' গাইছ পূৰা একদম পূৰা দোকানৰ পৰাও আহিলোঁ এনেকৈ পূৰা জুই চুই পুৱাই আছোঁ পূৰা এই শংকু জুইকা ভালকৈ লগা বে ঠাণ্ডা লাগে অ' লাগি গ'ল কওঁতে লাগি গ'ল বে পূৰা গাইছ লাগি গ'ল আৰু তাত পূৰা পাত চাত পঢ়ি আছে অলপ পিছত পূৰা পাত চাত চাব যাম এতিয়া ঘৰত পূৰা মানে ভাত চাত বনাই আছে পূৰা মাছ ভাজি আছে এইফালে চুকা টেঙা কাঠ আলু তিল এনেকুৱা বহুতবিলাক বনাই আছে আমি কেইটা মানে একদম ইয়াতে শুই আছোঁ আৰু শংকু মই অলপ পাছত মানুহ আহিবহে ন গাইছ এতিয়া একদম পূৰা ইয়াতে আছোঁ একদম মজা লাগি আছে ইয়াতে পূৰা এনজয় কৰি থাকোঁ আৰু একদম আপোনালোকৰ এতিয়া কেইটামান বাজিছে এতিয়া 8টা বাজিছে একদম 9টামান বাজি ভাত খাবলৈ যাম ভাত খাওঁতেহে লগ পাম আৰু একদম মানে বাটৰ মুখতে আমাৰ পৰা লাইট লগাই দিছে মানে ইয়াত চুদত আহিব পাৰে না পৰা একদম মানে বৌৱাৰে পৰা লাইট চাইট ধুনীয়াকৈ লগাই দিছে আৰু ৰ'ব বাহিৰৰ পৰা আপোনালোকৰ নাজাৰা দেখুৱাম নাজাৰা গৈ আছোঁ পূৰা ধোৱা হৈ গৈছে এইটো চাওক না পূৰা একদম হেৰি গৈছে ফাটি গৈছে অলপ পিছত আমি যাম তাত আৰু এতিয়া বলক গাইছ এতিয়া পূৰা ভাত পানী খাবগৈ লাগিব চাওক ৰ'ব ভাত হৈছে নাই এইফালে ভাত চাত বনি আছে এইফালে চাওক কাঠ আলু আৰু এয়া একদম পূৰা তিল বনাই আছে এইফালে মাছ দেখিছেনে পূৰা মাছ ফ্ৰাই কৰি আছে ফ্ৰাই কৰি হৈ গ'ল আৰু এইফালে কি মুড়িঘণ্টা মাছৰ মাথা বনাই আছে গাইছ দেখিছেনে আৰু কিবাকিবি মায়ে পূৰা ধুনীয়াকৈ বনাই কৰি আছে পূৰা এইখিনিয়ে আৰু চুকা টেঙা এনেকৈ বনাইছে কিবাকিবি বনাইছে আৰু অলপ পিছত ভাত পানী খাম একদম আপোনালোকক ভাত পানী খাই দুখান দিম দেই আপোনালোকক পূৰা একদম ভিডিঅ'টো আৰু পূৰা কিতাপ ভেলাঘৰতে মানে শুই থাকোঁ আৰু ভেলাঘৰতে থাকিব লাগিব কি কৰি আছোঁ পূৰা দেখিছেনে গোটেইকেইটা জুই পুৱাই আছোঁ আমি এইকেইটা বা আৰু মই অলপ পাছত মানুহ আহিব দেউতা নাই ঘৰত অলপ পাছত আহিব আৰু গাইছ ক'ৰবাত গৈছে আৰু ইয়াৰ পৰা জুই পূৰা পুৱাই আছোঁ অলপ পাছত ডেকটো লগাম মানে ডেক লগালে মানে কি গান চান শুনি থাকিলে কপিৰাইট পৰি যায় কপিৰাইটটো খুব বেয়া বস্তু ইমান কষ্ট কৰি পেলাই ভিডিঅ'টো আপলোড দিওঁ ন গাইছ যদিনো কপিৰাইটটো পৰি যায় মনটো বেয়া লাগে কপিৰাইটটো পৰি গ'লে এইটো ব্ৰেইনটো বেয়া ইয়াৰ গাইছ কি হ'ল এয়া ভেলাঘৰ জুই লগাই দিম খং উঠিলে কি কথা আছে গাইছ একদম পূৰা একদম এনে মাৰি দিছে একদম পূৰা একদম ভেলাঘৰ পূৰা এনজয় হৈ আছে এটা সময় মই থাকোঁ আৰু ভাত পানী খামগৈ একদম পূৰা ভোক লাগিছে মানে আজি একদম ৰাতিপুৱাই ভাত খোৱা এতিয়া খোৱাই নাই মই দোকানলৈ আহি আছোঁ মানে কিবা এটা ল'ব আছে ৰ'ব একদম পূৰা খামগৈ আমি পূৰা মানে ভেলাঘৰ চ' গাইছ পূৰা একদম পূৰা চিপ দিছেনে কিবা বোলে লৈ লৈছোঁ পূৰা মানে এতিয়া খামগৈ পূৰা ভেলাঘৰত আৰু চাওক ভাই শংকু ভাই পূৰা একদম কণী চলিলে আছে কণীতকৈ সুধা খাবি খা একদম পূৰা যাম পূৰা ভেলাঘৰত বলক পূৰা এফালে হেৰি হৈ আছে অলপ পিছতে আপোনাৰ দুখাম এইখিনি বলক কোনবে কৰিলে দেখিছেনে ক'ত ভয় আছে শংকু ভাই ভালকৈ ভয় ধুনীয়াকৈ একদম পূৰা চিপ টিপবিলাক ধুনীয়াকৈ আনি ল'লোঁ এতিয়া খোৱাহে মজা আৰু কেনেকুৱা সতি
জাহাজৰ নিচিনা পুতি কিহৰ নিচিনা জাহাজৰ খাই লওঁ ৰ'ব গাইছ ভাত 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 পানী পূৰা খাই ল'লোঁ এতিয়া পূৰা বলক ভেলাখত অকণমান জুই পুৱাই থাকোঁগৈ মই শুবও লাগিব পেটটো পূৰা বিষাই গ'ল পূৰা ভাত পানী খাই পূৰা খাই দিলোঁ ন আৰু ই আহি গ'ল ঘৰত পূৰা ভাত পানী খাই গ'ল আমাৰ ঘৰত খাব দিছিলোঁ নাখালে মানে বিহু বতৰতো বেলেগৰ ঘৰত ভাত খালে একো নহ'ব না মই নিজৰ ঘৰত খাব লাগিব অকণমান এনেকৈ বাগৰটো দি লওঁ একদম বাগৰটো দি লওঁ সেইফালে সকলোৱে জুই পুৱাই আছে বৌহঁতে আমাৰ বায়ে এনেকৈ জুই পুৱাই আছে এতিয়া অকণমান শুই লওঁ ৰ'ব পূৰা ভাত পানী খাই লওঁ অকণমান মানে কেনে ভাল বঢ়িয়া হা বঢ়িয়া কেনেকুৱা তোমাৰ এটা ইউটিউব চেনেলটোৰ নাম কি আছিল নহয় চেনেলটোৰ নাম কি মই কালি এটা মই এতিয়া নকওঁ বাৰু যেতিয়া ভিডিঅ' দিবা নেকি এতিয়া ভিডিঅ' দিম এতিয়া অঁ চাই লাগো না বৌ মোবাইল চাই আছে একদম এই টচটোৰ গাইছ লোৱাটো ভালেই হ'ল পূৰা একদম দূৰত এনেকৈ মাৰি দিম ধুনীয়াকৈ আৰু এইখনকে নিম বুলি ভাবিছোঁ আমি এইখনে ধুনীয়াকৈ নিম বুলি ভাবিছোঁ এখন দেখিছোঁ টচটো ধৰ আৰু গাইছ লৈ ভাবিছোঁ ৰ'ব এখন নহ'ব আৰু বলক এই তাত যাম তাৰ পৰা ওলাই আহোঁ বলক আহক মনে ঘৰত খৈ নাপালোঁ বুলি ভাবিছে নেকি গাইছে চাহ পূৰা একদম খৰিছোঁ একদম খংকৈ লৈ ল'লে আৰু বলক পূৰা লৈ আহিলোঁ মনে মানে জীৱন এখন নাপায় একদম পূৰা খৰিকৈ লৈ আহিলোঁ একদম বলক গাইছ পূৰা একদম জুইত নিওঁ খৰি বাই বাই নহয় শুই দেখিম দিয়া শুইম হা টোপনি ধৰিছে পূৰা একদম এঘণ্টা মই শুনো আধা ঘণ্টা আছিলে আধা ঘণ্টা শুম পূৰা লগ পাম আধা ঘণ্টা কি এবাৰ উঠি ক'ত যায় ইৰা নাযাওঁ উঠি গ'লেও হ'ল পূৰা আধা ঘণ্টাৰ পিছত লগ পাম ৰ'ব অকণমান এখন মুখতে মাৰি লওঁ মানে কাপোৰ চাপোৰ নাই ইমান ঠাণ্ডা লগা নাই পূৰা মোজা পিন্ধিয়ে আছোঁ একদম ধুনীয়াকৈ পূৰা মোজা পিন্ধি আছোঁ এখন পূৰা দি লৈ পূৰা শুই নখায় কথা ৰ'ব গাইছ পূৰা টোপনি উঠি গৈছে একদম শুই লওঁ এটা বাজি গ'ল শংকুবাই শুই আছে আৰু মই শুই থাকোঁ দিয়ক ৰাতিপুৱা লগ পাই গ'লো চব টোপনি গ'ল আমাৰ পূৰা গাইছ টোপনি গ'লোঁ আৰু সেইটো মানে এতিয়া লগ পাইছোঁ এটা বজাত আধা ঘণ্টা খোৱা কথা আছিল কিন্তু একদম আমি মানে আধা ঘণ্টা বুলি ক'লোঁ 3-4 ঘণ্টা শুলোঁ আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল চাওক ৰাতিপুৱা নাজাৰা কেনেকুৱা কুঁৱলী পৰিছে দেখিছেনে আৰু বলক এইটো মানে ভেলাঘৰ দুখাব নোৱাৰিলোঁ নহয় পূৰা বক্স আছে বলক দুখাই দিব এবাৰ ধুনীয়াকৈ ভেলাঘৰটো পূৰা সেয়া উপভোগ কৰি মানে থাকি কৈ এতিয়া একদম সেয়া নাৰে একদম মানে মেজি বনাব এতিয়া পূৰা মেজি জুই লগা আপোনালোকক দুখাম দেই আপোনালোকক একদম চাই থাকিব চুৰু হ'লনে নাই ভাই চুৰু হোৱা নাই হোৱা এতিয়া কি কাৰ্যসূচী কি হ'ব ভেলাঘৰ এতিয়া শেষ অন্তিম হ'ব হা অন্তিম হ'ব মানে এতিয়া ভেলাঘৰ জুই দিব বুজি পাইছে ভেলাঘৰ জুই লগাব নেকি লগাই দিব অকণমান পিছত লগাব এইটো লগাব জানো লগাব মেজিটো জ্বলাই আছে জ্বলাব ন ফাৰ্ষ্টতে মেজি লগাব তাৰপিছত ভেলাঘৰ ভালনে তোমাৰ কেনে বিহু বুলি কেনে এই মজা আজি বিহু ন কালি উগা গ'ল আজি বিহু কাপোৰ চাপোৰ আনিছে নাই মজা হা ধুনীয়াকৈ প্ৰসাদকেইটা লৈ আহিলোঁ মানে ভেলাঘৰৰ পৰা ধুনীয়াকৈ প্ৰসাদটো খাই ৰ'দ ওলাইছে ৰ'দ এতিয়া কণী আৰু ঘুগুনি খাব পাৰোঁ ৰাতিপুৱা জ্বলাই দিলে মেজিটো একদম পূৰা জুই চুই পোৱাই কথা আৰু এতিয়া
একদম মজা শংকু কেনেকুৱা কেনেকুৱা ভাই কৈ দি মজা হা মজা 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 একদম ৰাতিপুৱাই গ'ল আৰু বিহু গুচি গ'ল আজি হ'ল মাঘৰ বিহু চৰ্ট ভিডিঅ' এটা পাই যাব কিন্তু তামোল পাণকেইটা শংকু নিয়া মন একদম সেইকেইটা তামোল পাণকেইটা শংকুলৈ নিব তামোল পাণকেইটা এইটো ৰাতি মজা লাগিছে কণী খালো কণী 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 বহুত দিন হ'ল খোৱা নাই কণী এইটো হ'ল কণী মগা গধুৰ খাবা বহুত ধুনীয়া কণীটো একদম ব্ৰইলাৰ কণী পুৰা ৰাতিপুৱা সময়ত খোৱাটো মজাই বেলেগ দেখিছে কি খাবা ঘুগনি খাবা নেকি ঘুগনি ছাবস্ক্ৰাইব কৰে নেকি ঘুগনি সকলোৱে ঘুগনি চুগনি লৈ ল'লে চাওক ন কি ধুনীয়া ঘুগনি পুৰা এতিয়া খাই লওঁ নিয়ম এইবিলাক খাব লাগে একদম ধুনীয়াকৈ খাই লওঁ ঘুগনি মাঘৰ বিহুৰ ভিডিঅ'টো কেনে পালে মানে একদম কালি ৰাতিপুৱাৰ পৰা আজি ৰাতিপুৱালৈ 24 ঘণ্টা ভিডিঅ'টো দিছোঁ 24 ঘণ্টা মানে 20 মিনিটমান হৈ গ'ল অলপকৈ দিছোঁ মোৰ ভেলাঘৰটো কেনে গ'ল আপোনালোকে দেখিলে ভালে গুচি গ'ল কিন্তু আপোনালোকক কেনে গ'ল এটা কমেণ্ট কৰি জনাব আৰু ৰ'দটো লাহে ওলাইছে আৰু পুৰা মানে ডেক চেক লগাই কৰি আছে মানে সৰু ডেক এটা লগাইছোঁ মানে ডাঙৰ এইবাৰ অনা নাই তাতে যিহেতু পুৰা ডাঙৰ হেৰি কৰিছে আৰু বহুত ধুনীয়াকৈ ভেলাঘৰ বিহুটো গুচি গ'ল আৰু মানে মাঘৰ বিহু ধুনীয়াকৈ গুচি গ'ল আৰু আপোনালোকক কেনে গ'ল এটা কমেণ্ট কৰি জনাব আৰু আজিলৈ ইমানেই আছিল ইমান ভিডিঅ'টো দীঘল কৰি নাথাকোঁ আজিলৈ বাই গাইছ